হেৰা আহিলা কিয় নকৈ আছ আপুনি সেইখন ঘৰত কেনেকৈ কাম কৰে কিয় বাইদেৱে আজি ঐ তই কি কনা নেকি তহঁতৰ ঘৰৰ 10-20 টকা বস্তু বুলি ভাবিছা নেকি নহয় বাইদেউ মানে চুপ থাক যাই ইয়াৰ পৰা মন বয়া নকৰিবা আমাৰ দৰে মানুহে এমুঠি ভাতৰ বাবে এনেকুৱা কথা শুনিব লাগে তুমি এদিনহে শুনিছা মই যি দিনটোত কিমান বাৰ শুনি থাকিব লাগে কেতিয়াবা কেতিয়াবা এইবোৰ কথা ভাবি মোৰ মনে কান্দে মনে মনে মানে আপোনাক হয় কিন্তু মই সেইখন ঘৰত একমাত্ৰ দাদাৰ মুখলৈ চাই কাম কৰি আছো বাইদেউৰ মুখৰ ফালে চাই নহয় পেহী অ পেহী আমি দুটা অলপ ফুৰি আহো ব'লা ক'ত যাবা এনে অলপ ফুৰি আহো ব'লা আলসুৱা অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে হেৰা আজি দুপৰীয়া কি বনাম বুলি ভাবিছ নাই দুটা আলু আছে তাকে পিটিকি দিম বুলি ভাবিছোঁ হয় নেকি মই পথাৰলৈ যাম লগতে জালখানো লৈ যাম দুপৰীয়াৰ কাৰণে মাছ পুঠি কেইটামান পাওঁ না চাওঁ শুনিছানে তুমি অকণমান দেৰিকে পথাৰলৈ যাবা হা কি মাছ পুঠি পাওঁ তোমাৰ হাতত দি পঠাম হা হ'ব বাৰু মই অলপ পিছতকে যাম দেউতা কি মই এটা কথা ভাবিছোঁ কি কথা বাবা মই গুৱাহাটীতে যাওঁ নেকি নালাগে বাবা দেউতা তুমিনো আৰু ঘৰখন কিমান দিন অকলে অকলে চলাবা তোমাৰো বহুত কষ্ট হয় ন বাবা তোক মই সৰুৰে পৰাই ইমানখিনি ডাঙৰ কৰিলোঁ গুৱাহাটীত যাব নালাগে তো আমাৰ ইয়াতে কিবা এটা সৰু সুৰাকৈ কাম কৰি থাকিলে হ'ল আৰু তইতো চাকৰিত পৰীক্ষা দিয়ে আছ তোৰ চাকৰি হ'ব মোৰ আশীৰ্বাদ তোৰ লগত আছে হ'ব দেউতা মইতো চেষ্টা কৰি আছোঁ আমাৰ দৰে গৰীব মানুহে চাকৰি পোৱাটো ইমান সহজ কথা নহয় যদিহে কপালত লিখা আছে তেনেহ'লে এদিন নিলেও পাম আহিছোঁ দিয়া আহিবা